শোভামণি দত্ত তামুলীৰ কবিতা মই দুৰ্যোধন। মই দুৰ্যোধন, সমাজত নাম মোৰ অত্যাচাৰী, নিৰ্দয় আৰু ভাতৃঘাতী বুলি। কিন্তু মই জানো মই ৰজাৰ সন্তান, ৰজাৰ দৰে ভাবো। তুমি জানা, মই জানো, সকলোৱে জানে পাণ্ডুৰ পিতৃ হোৱাৰ ক্ষমতা নাই। সেয়ে তেওঁ বিসৰ্জিছিল ৰাজ্য ৰাজপাট। কেনেকৈ বিসৰ্জিছিল বাৰু নিজ পত্নীক? এজন নহয়, দুজন নহয়, তিনিজনৰ হাতত। তেতিয়াতো নাভাবিলা কুন্তি, মানি ললা তুমি। কিন্তু মই কেনেকৈ মানো? মই ৰাজ সন্তান, ৰাজকন্যা হলা বুলি সতী হলা তুমি। দেৱতা হল সেই নিৰ্লজ্জ পুৰুষ যাৰ ভোগৰ বলি হয় পৰৰ নাৰী। যৌৱনৰ কামনাৰ বলি হল তোমাৰ এটি নিষ্পাপ শিশু। তথাপিতো মানি ললো সেয়া অজানিতে কৰা ভুল বুলি। তাৰ পাছতো স্বামীৰ দুৰ্বলতাৰ সুযোগ ললা তুমি। তিনি পুৰুষৰ তিনিটা সন্তান, মাদ্ৰীকো বিপথে নিলা তুমি। ফল তাৰ নকুল সহদেৱ, ৰাজৰাণী হলো কলংকিতা তুমি। কেনেকৈ মানিল তোমাৰ সন্তানক ৰাজৰাজেশ্বৰ বুলি? তোমাৰ এই তেজ আছে পাণ্ডৱৰ গাত, সেয়ে এজনী নাৰীকে ভগাই পাঁচ ভাতৃ। নাভাবে কোনেও দ্ৰৌপদীৰ কথা, নাভাবে আবার চিত্ৰাংগদা উলুপি হিড়িম্বার কথা। তুমিওতো নাভাবিলা কুন্তি, নাৰী হৈও নাৰীৰ বুকুৰ ব্যথা। তোমাৰ দৰে নাৰী আজি সমাজৰ কোণে কোণে য'তে ত'তে পৰি থাকে নৱজাত শিশু। দিনে দিনে বাঢ়ে আজি অনাথ আশ্ৰম। কিমানজনে বুজে কৰ্ণৰ বুকুৰ বেদনা? ৰাজ সন্তান মই, অত্যাচাৰী মই, তথাপিতো বুজি পাওঁ কৰ্ণৰ দুখ। সেয়ে দিওঁ মই যোগ্যজনক যোগ্য আসন। কিন্তু মানিব নোৱাৰো মই পাণ্ডৱক ভাতৃ বুলি। দিব নোৱাৰো সেই কিঞ্চিতো মাটি। হয় যদি হওক আকৌ কুৰুক্ষেত্ৰ, হয় যদি বংশনাশ আকৌ এবাৰ, তথাপিতো মই মানিব নোৱাৰো তোমাৰ সন্তানক নিজৰ বুলি। মন্ত্ৰ মানেই মন্ত্ৰণা, মন্ত্ৰণাৰে জন্মাক নিদিও ৰজাৰ আসন। ভাঙে যদি ভাঙক উৰু ভীমে আহি আকৌ এবাৰ। ভাতৃৰ তেজেৰে যদি ৰাঙলী হয় দ্ৰৌপদীৰ কেশ, মানি লম শিৰ পাতিদান। মই দুৰ্যোধন, ৰজাৰ সন্তান, মানিব নোৱাৰো কোনো কালে কুন্তি আৰু কুন্তিৰ সন্তান।